নমস্কাৰ ছাৰ। ৰাতিপুৱা আপোনাৰ মই কলটো পাইছিলোঁ। মই নানু পৰীক্ষাৰ ৰিজাল্ট নিবলৈ আহিলোঁ। ছাৰ মই আহি গ'লোঁ ৰিজাল্ট নিবলৈ পাপাক লৈ। মিষ্টাৰ খগেন আহক। ছাৰ জল্দি মাৰ্কশ্বিট দিয়ক, যাওঁ ঘৰলৈ। আপোনাৰ ল'ৰা তলফালৰ পৰা টপ কৰিছে বুজিছেনে স্কুলৰ। কি এইটো পাছ কৰিলে বুলি ঘৰত হাঁহ হৈ ভাত খুৱাই দিলে? কিয় নানু ফেইল কৰিলি তই? নাই মই কিয় ফেইল কৰিম? ছাৰ বহিছোঁ গণ্ডগোল হৈছে, মইতো পাছ কৰিছোঁ। কি মিষ্টাৰ খগেন ই এনেকুৱা কৰিছে? ইয়াৰ বহি চাওক এখন ছ'চিয়েল চায়েন্সৰ। নানু কি লিখিছে চাওক আপোনাৰ ল'ৰাই, দেখুৱাইছোঁ ৰক। প্ৰশ্নটো আছিলে যে জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ লিখা। কি লিখিছে বোলে? জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ হৈছিলে বোলে ডাৱৰীয়া বতৰ। জনসংখ্যা বৃদ্ধিৰ কাৰণ ডাৱৰীয়া বতৰ। অসভ্য। 2 নম্বৰ প্ৰশ্নটো আছিলে যে জনসংখ্যাৰ নিয়ন্ত্ৰণৰ কাৰণসমূহ লিখা। কি লিখিছে বোলে? গোটেই বছৰটো বোলে জুলাই মাহৰ নিচিনা গৰম দিয়ক, জনসংখ্যা বোলে অট'মেটিক নিয়ন্ত্ৰণ হৈ যাব। এইবোৰ লিখিছ তই? আৰে তেনেকুৱা হ'লেতো আফ্ৰিকাত মানুহেই নাথাকিব। মিষ্টাৰ খগেন কি উত্তৰ দিছ তই নানু? এইবোৰ কি উত্তৰ দিছ? বেলেগ স্কুলৰ মাষ্টৰ দেখিলে মোৰ নাক কাট খাই যাব নহয়। কি লিখিছ তই একদম দেই নীলাজ। ছাৰ কিতাপৰ মতে চবেই উত্তৰ দিব পাৰে, মই কিতাপৰ পৰা হাতকৈ উত্তৰ দিছোঁ। বহুত বেটা, তোক মই এনেই হলিছ কোৱা নাই। তইও টেনশ্যন নলবি নানু, তোকো মই এবাৰ 7কে নাম্বাৰ দিছোঁ। 0 মানে তই এবাৰো ফেইল বুজিছ? ফেইল তই এবাৰো ফেইল। ছাৰ এইবাৰ কাৰণে তাক পাছ কৰাই দিয়ক। আপোনাক মই গোৱা ভাগ দি সেৱাহে কৰিছোঁ। পাপা আপুনি এইবিলাক কি কাকতি মিনতি কৰি আছে? আপোনাৰ ল'ৰা নানু এনেও পাছ কৰিব। দেখি আছোঁ 3বাৰৰ কাৰণে তোক মাক খুজি কিমান পাছ কৰাই থাকিম। চাওক মিষ্টাৰ খগেন, আপোনাৰ কথাত লাগি মই ইয়াক ক্লাছ 3 আৰু 4টো পাছ কৰাই দিলোঁ। এতিয়া ক্লাছ 5টো মই নোৱাৰিম আৰু ইয়াক পাছ কৰাবলৈ। ই উল্টা পুল্টা কৰি যাব আৰু মই ইয়াক এনেকৈ পাছ কৰাই থাকিব নোৱাৰিম নহয়। মোৰ স্কুলৰ নামটো এনেই ডুবুৱাই দিছে বুজিছে? কি হ'ব ইয়াক লৈ মানে মোৰ। ঐ নানু তই পঢ়া শুনা বাদ দি ঠেলা নচলাও কেলে ন? মই পঢ়া শুনা এৰিলেও আপোনাৰ পেটত লাত মৰা হ'ব, আৰু ঠেলা ৰিক্সা চলালেও আপোনাৰ পাৰ্ট টাইম জবটোত লাত মৰাই হ'ব। ছাৰক কি কথা কৈছ? দেখিছে মিষ্টাৰ খগেন ই কেনেকৈ কথা কয়? ননচেন্স। নেপায় নহয় বাবা ছাৰক তেনেকৈ ক'বলৈ। দৌ বাবা। হ'ব। বুজিছে মিষ্টাৰ খগেন, মই ইহঁতৰ ক্লাছৰুমত AC ফিটিং কৰি দিছোঁ বুজিছে? গৰমত কষ্ট হ'ব বুলি, ঠাণ্ডাত কষ্ট হ'ব বুলি মই হিটাৰ ফিটিং কৰি দিছোঁ। তথাপিও তহঁতি নুবুজ ন? আপুনি কিমান ট্ৰেজেডি ফালিব আৰু? এতিয়া আপুনি আৰু এডমিশ্যনৰ লগত এইবিলাকতো এটেচমেণ্টটো কৰিবই। ছাৰ এইবিলাক আপুনি পঢ়া শুনাৰ কথা বাদ দিয়কচোন। দেউতাক আপুনি সদায় মোৰ ইনফৰ্মেশ্যন দিয়ে। আপুনি নিজৰ ইঞ্চুৰেঞ্চটো কৰিলেনে? কিয়? মই নাই কৰা ইঞ্চুৰেঞ্চ। কি হ'ল? ছাৰ আপুনি মৰি যোৱাৰ পিছতো কাৰো কাম নাহে। আপোনাৰ সেই গাভৰু ছোৱালীকেইজনীলেহে মোৰ বেয়া লাগিছে। হ'ব তই মোৰ ছোৱালীৰ টেনশ্যন ল'ব নালাগে। ছাৰ অলপমান কৈ লওকচোন। খং নামেই চন্দান। পিছে কথা এটা শুনিছোঁ ছাৰ, মানুহে জীৱনত কষ্ট কৰিলেহে উন্নতি হয়। হয়তো বাবা। তহঁতিতো এতিয়া সুবিধা পাই পঢ়িবই নোৱাৰ। আগৰ মানুহটো কিমান দূৰ পৰা আহিছিলে পঢ়িবৰ কাৰণে কষ্ট কৰি। ছাৰ পিছে এটা কথা শুনিছিলোঁ, আগতে বোলে ডাঙৰ মহান ব্যক্তি এজন বোলে 3-4খন নদী পাৰ কৰি স্কুল পঢ়িবলৈ আহিছিল। হয়তো বাবা, আমাৰ দিনত কথাই বেলেগ আছিল। আজিকালি ল'ৰা ছোৱালীয়ে সুবিধা পায়ো পঢ়িব পৰা নাই। সুবিধাটো বৰ দিছে, সেইকাৰণে বেবাই আছে। তহঁতিতো এতিয়া সুবিধা পাই পঢ়িবই নোৱাৰ। আগৰ মানুহটো কিমান দূৰ পৰা আহিছিলে পঢ়িবৰ কাৰণে কষ্ট কৰি। মোৰ ঘৰৰ ওচৰত একো নদী চদী নাহে, যি এটা নলা আছে তাত মই স্কুললৈ আহি থাকোঁতে আপোনালোকৰ সেই স্বৰ্গীয় খুৰাই লগ পাইছিলোঁ, তাতে কৰি পৰি আছিলে। কি কথা কৈছ? চালা ক'ত মোক খুৰাক তই গাহৰিৰ লগত তুলনা কৰিবলৈ আহিছ? ননচেন্স। এতিয়া ওলা। বৈ যাওঁ তই ফেইল কৰিলি 2-3টা কথা কৈ মোৰ ইজ্জত যোৱালি, আৰু তই এখন মাহে পাবি। ছাৰ এইবাৰ কাৰণে ল'ৰাটোক পাছ কৰাই দিয়ক। আপোনাক গোৱা আজাক দি সেৱাহে কৰিছোঁ। পাপা আপুনি কি কাকতি মিমনি কৰিছে? আৰু আপুনি কিমান ট্ৰেজেডি নাপায়? ছাৰ আপুনি আৰু কিমান? ছাৰ আপুনি আৰু কিমান? ছাৰ আপুনি আৰু কিমান?
কিমান ছাৰ আপুনি আৰু কি নাম কিমান ছাৰ আপুনি আৰু কি নাম হ'ব দিয়া একো নহয় ছাৰ আপুনি আৰু কিমান ছাৰ আপুনি আৰু কি নাম ছাৰ ছাৰ আপুনি আৰু কি নাম ছাৰ আপুনি আৰু কিমান তেজাদি ফালিব ছাৰ আপুনি আৰু এইবিলাক কিমান তেজাদি ফালি থাকিব ছাৰ আপুনি এইবিলাক আৰু কিমান তেজাদি ফালি নাথাকে ছাৰ আপুনি এইবিলাক কিমান তেজা ছাৰ আপুনি আৰু কিমান ছাৰ আপুনি আৰু কিমান তেজাদি ফালি নাথাকে ছাৰ আপুনি আৰু কিমান তেজাদি সেইটো হয় বাৰু ছাৰ ছাৰ এইবিলাক আৰু কিমান ৰ'বা আকৌ কোৱা ডাইলগ পাৰ হৈ গ'লো ছাৰ আপুনি আৰু কিমান এই তেজাদি ছাৰ আপুনি আৰু কি নাম 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 তেজাদি ফাইল নাথাকে ছাৰ আপুনি কি নাম তেজাদি ফাইল ছাৰ আপুনি কি নাম ছাৰ আপুনি কি নাম কিমান ছাৰ আপুনি কি নাম কিমান ছাৰ আপুনি কি নাম কিমান ছাৰ আপুনি আৰু কি নাম তেজাদি ফাইল থাকিব ছাৰ আপুনি কিমান আৰু কিমান ছাৰ আপুনি আৰু কি নাম তেজাদি ফাইল নাথাকে কিমান ছাৰ আপুনি আৰু কি নাম তেজাদি ফাইল খংডালে হৈছে চন্দা ছাৰ ছাৰ অলপমান কোল লওকচোন খং নামেই হৈছে চন্দা মানুহে জীৱনত কষ্ট কৰিলেহে উন্নতি হৈ যায় হয়তো বাবা কোলক ছাৰ খং নামেই চন্দা পিছে ছাৰ কথা এটা শুনিছোঁ